তোমাৰ ইউটিউব চেনেল তন্ময় এছেঞ্চ ব্লগ আজি গাইছ স্বাধীনতা দিৱস উপলক্ষে ক'ৰবাত মানে অলপ ফুৰি আহিম বুলি ভাবিছোঁ গাইছ চলকচোন আপোনালোকে চাই থাকক ভিডিঅ'টো কি হয় বৰ্তমান মিন্ময় আহি আছে বোলে আহক সি মই ইয়াতে ৰখি আছোঁ আহি যাওক ধুনীয়াকৈ আহি গ'লো হাজি ভাবিছোঁ যিহেতু স্বাধীনতা দিৱস অলপ পতাকা উত্তোলন কৰিম লগতে এটা ধুনীয়াকৈ খানাও খাই দিওঁ তো তাকে আমি যাই আছোঁ ধুনীয়াকৈ এটা ঘণ্টে পইচাটো তো য'ত ধুনীয়াকৈ আমি পতাকা উৰাম লগতে খানা এটাও খাম দিয়ক তেন্তে যাই আছোঁ আৰু ইয়াতে মেইন লোকেশ্যনত আহি গ'লো ইয়াতে আছে চব ভাই তো হাই আৰু গাইজ বৰ্তমান উঠি যাই আছোঁ গাইজ বৰম্বৈ পাহাৰৰ একদম টপ হিললৈ ৰখি গেলি কি হ'ব ভাগাত ধুইছে একদম নৰি সেনেকৈ জোচ থাকিব লাগিব জোচ তাক নাচেগৈ ইমান ওপৰত দেখি আহি পালোঁ এতিয়া কি কৰা যাব কি কৰা যাব মানে কিবা এটা প্লেনিং কৰিছোঁ আৰু পতাকা উত্তোলন কৰিম বুলি ভাবি আছোঁ যিহেতু আজি 15 আগষ্ট একদম তলৰ পৰা উঠি অহালৈকে যিমান গৰম লাগিছে না গাইজ একদম ঘাম ফাটি গৈছে আৰু সেইকাৰণে গাইজ অলপমান হাত ভৰি ধুই ল'লোঁ আৰু আমি গাইজ ঘৰৰ পৰা যাওঁতে গাইজ যোনটো ডেষ্টিনেশ্যনত গাইজ পতাকা উৰাম বুলি ভাবিছোঁ বৰ্তমান আহি পালোঁ এতিয়া পতাকা উৰাম আৰু বৰ্তমান গাইজ আমি এই বৰম্বৈ পাহাৰৰ ওপৰত দেখি আহি আছোঁ ইয়াতে পতাকাখন উত্তোলন কৰিম ইয়াতে গাইজ পুতিব নোৱাৰি কাৰণে আৰু হাততে গাইজ উত্তোলন কৰিম আৰু গাইজ বৰ্তমান ইয়াতে পতাকাখন উত্তোলন কৰিম ভাৰত মাতা কি বন্দে মাতৰম বন্দে মাতৰম তলৰ পৰা নামি আহিলোঁ হয় কি কৰিব এতিয়া মানে আমি খানা প্লেনিং কৰিছোঁ যিহেতু আজি হৈছে 15 আগষ্ট আৰু সেই বুলি মানে যিটো ভাইহঁতে মানে খানা আয়োজন কৰিছে তো এতিয়া গৈ আছোঁ আৰু এই খানাটো অলপমান বেলেগ জেগাত হ'ব মানে পথাৰত হ'ব তো মজা হ'ব ভাল হ'ব না জেগাটো মজা মোক কৈছে একবাৰে গ্ৰাছলেণ্ডৰ নিচিনা বুলি জেগা ভাই যাব লাগে বুলি ভাবিছিলোঁ যোগাৰ এইগিলা ভাই এইগিলা আজি এইগিলাখন চব যোগাৰ আছে আৰু লগতে মাংস আছে নে নাই মাংস আছে এইটো ছাগল মাংস পুৰা ৰেডি ছাগল নহয় নেকি নহয় এইটো আজি ব্ৰইলাৰকে ছাগল বুলি খাম আজি আৰু দে ভাই হ'ব দে জীয়া নাই গৈছে ক'ৰ পৰা নাই খৰি ভাই মই একদম ঘৰৰ পৰাই লৈছোঁ দামপুৰ ভাবক গাইছ কি আচৰিত কথা দামপুৰৰ পৰা কঢ়িয়াই লৈ আহি আছে বৰ্তমান মেইন ডেষ্টিনেশ্যনটো লৈ আহিলোঁ আৰু গাইছ খানা খোৱা ডেষ্টিনেশ্যনটো বৰ্তমান খানা বনাব আৰম্ভ কৰিম আৰু গাইছ ইয়াত অলপমান আগতে গাইছ ৰ'দ দি আছিল লগতে চাওকচোন গাইছ কি বৰষুণ টাইপ পৰি দিলে আৰু গাইছ এনেকুৱা কৰে নেকি আৰু গাইছ কথা আছিল খানাটো খাব পাম নে খাওঁতে চাই ল'ব এটা বেলেগ খাম তাৰমানে আৰু চাই লোৱাৰ বতৰটো কেনেকুৱা খাম আৰু খাওঁতে হ'বই আজি ভাই খানা খাই দিলে খাওঁতে আৰু গাইছ ইয়াৰ ভিউটো চাওক না গাইছ যি আল্টিমেট ভিউ আহি আছে গাইছ চাওক একবাৰ আৰু গাইজ বহুত টাইম বৰষুণ মাৰি থকা বাবে খানাটো বনাব পৰা নাছিল বৰষুণ কমাৰ লগে লগে বনাব ষ্টাৰ্ট দিলোঁ আৰু গাইজ আৰু ইয়াতে গাইজ ভাত হোৱাৰ লগে লগে মাংস বনাব ষ্টাৰ্ট দিলে আৰু মানে এনেকৈ খালোঁ এতিয়া কেনে আৰু এক্সপিৰিয়েঞ্চ বঢ়িয়া এক্সপিৰিয়েঞ্চ ভাত বৰ্তমান খাৱা নাই হৈ গ'ল এতিয়া খাম আৰু লগতে নেমু টেঙা খাইছোঁ তাৰমানে মনে মনে চুৰ কৰি লৈছোঁ মনে মনে খাব লাগিব এইটো আৰু গাইজ বহুত টাইম বৰষুণত ভিজি গাইজ আঞ্জা ৰেডি কৰিলোঁ আৰু ইয়াতে গাইজ মাধৱ ভাই আৰু জিতু ভাই ভাত চাত বাঢ়ি দিলে চবকে এতিয়া খাওঁ আৰু আপোনালোকক অলপমান দেৰিকৈ লগ পাই আছোঁ খানা চানা খাওঁ হৈ গ'ল বাকী ভাল লাগিল খানা খাই আমি যাওঁ ঠিক আছে খালোঁ এতিয়া বহুত কষ্ট কৰি খানাটো খালোঁ গাইছ তো কি ক'ম আজি এইটো দিনৰ কথা কেতিয়াও পাহৰিব নোৱাৰিম তো ভাই বহুত বেছি কষ্ট কৰি আছে তো আপোনালোকে টেনশ্যন কৰিব নালাগে যদি নতুনকৈ হৈ আছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিহেতু চেষ্টা কৰি আছে কিবা এটা কৰাৰ কাৰণে তো সেইটোৱে আৰু টেনশ্যন নাই ভাই এতিয়া ঘৰত যাব লাগে সেইটো খানা খাই আহিলোঁ কেনে লাগে তো বাকী বহুত বেছি ভাল লাগিল আজি তো বাকী আজি যিহেতু স্বাধীনতা দিৱস তো স্বাধীনতা দিৱস অলপ চেলিব্ৰেশ্যন কৰিলোঁ লগতে খানা এটা খালোঁ তো বহুত বেছি ভাল লাগিল সেইকাৰণে আমি ধুনীয়াকৈ ঘৰমীয়া হৈ যাত্ৰা হ'লোঁ ইয়াতে সামৰিম বুলি ভাবিছোঁ আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইবটো কৰিবা